অ বোলো আমুকা ইমান দিনৰ মূৰত আহিলে ভালে কৰিলে আহকচোন বহকহি নাই বহিবলৈ সময় নাই আহক অকণমান বহকহি আৰু গাইছ মানে যেতিয়া আপোনালোকে অকণমান বহকহি বুলি মাতি আনিব ন জাতকৈ উঠি যাবলৈ মন নকৰে কি ক'ম আৰু তো হে গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল দ্য পদুমণি বয়েজ আৰু গাইছ আজি মানে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মানে গাইছ মই আজি এই ভিডিঅ'টোত ন ক'বলৈ আছোঁ আমাৰ মানুহবিলাকৰ কিছুমানৰ বিষয়ে মানে একদম সত্য কথা আকৌ দেই মই আৰু শুদ্ধটো কওঁ মানে কিছুমান এনেধৰণৰ মানুহ আছে ন যি নেকি আহি পেলাই বহিবলৈও সময় নাথাকে আৰু যেতিয়া নেকি আহি বহেহি ন একেবাৰে মানে মৰিবলৈ উঠি নাযায় হয় নাই বাৰু কথাটো মানে গুৰুত্বপূৰ্ণ কাৰণ মই সদায় শুদ্ধটো কওঁ যে আৰু গাইছ মানে এনেকুৱা কিছুমানো মানুহ আছে যিয়ে নেকি মাছৰ তেলতে মাছ ভাজে মানে মই এইটোকে ক'বলৈ গৈ আছোঁ ধৰি ল'লোঁ কোনোবা এজন মানুহ বা এজনী মানুহে মোৰ পৰা ন মানে কেইটামান টকা ধাৰলৈ নিলে আৰু মানে এনেকুৱাকৈ দুখ লগাই কৈ দিব কি ক'ম আৰু মানে মোক পইচাটো নিদিলেও জেপত যদি আৰু কেইটকামান আছে ন তেতিয়া মানে উলিয়াই দি দিবলৈ মন যায় এনেকুৱাও মানুহ আছে মোৰ মানে ন গাইছ বিৰাট বেয়া লাগিছে কৈছোঁ নহয় ফুলটো বেয়াও গোন্ধাই দেই আৰু মানে গাইছ এনেকুৱা কিছুমান মানুহ আছে যিয়ে নেকি কিবা এটা কৰি খোৱা জাতকৈ দেখিবলৈ নোৱাৰে মানে ধৰি ল'লোঁ পাছফালে খোচা পিন্ধাবিলাক কৰিবহি মানে আৰু কিছুমান এনেকুৱা ভাল মানুহ আছে যিয়ে নেকি পথবিলাক দেখুৱাই যায় যি কি নহওক কোনো এটা বস্তুৰ ভাল বেয়া দুটা গুণ থাকে আমিয়ে মানে বাছি ল'ব জানিব লাগিব নে কি কয় মই আকৌ সেই বুলিয়ে ভাবোঁ দেই কোন মানে কেনেকুৱা মানুহবিলাকক সঁচাকৈ দেই একেবাৰে মানে ধৰিব নোৱাৰি মানে মহিমাবিলাক যে একেবাৰে অপাৰ মহিমা আৰু দেই সেইটোকে চাগে কয় ভালে ভালক পায় আৰু যাৰ পৰাই খালত পায় সেইটোৱে হ'ব চাগে ন মানে গাইছ যি হৈছে সেইটো কথা দেই আৰু গাইছ মানে কি হ'ল জানেনে আগতে মানে মই এটা ফুলৰ পুলি ৰুইছিলোঁ দেই ফুলৰ পুলিটো মানে এইটো ফুলৰ পুলিটো ৰুলোঁ বুজিছেনে মানে ৰুওঁতে অলপ ডাঙৰে আছিলে আৰু যেতিয়া ৰুলোঁ ন চাপৰহে হৈ থাকিলে ছাগলীয়ে খায় কিবাহে খায় মানে চাপৰ হৈ থাকিলে আৰু এতিয়া চাওক শুকাইছে ইয়াক মানে অকণমান যত্ন কৰিব লাগিব এতিয়া দেই আৰু নেকি এতিয়া ফুলৰ পুলি বৰ্তমান ৰেডি হৈ গ'ল দেখো তো হে গাইছ আৰু 8 মাৰ্চৰ দিনা আহি আছে নহয় জানে নাই বাৰু হোলী আহি আছে সকলোৱে জানে চাগে যদি মই অসমীয়াত কওঁ তেতিয়া আহি আছে ফাকুৱা বা দৌল যাত্ৰা বুলিও জনা যায় তো গাইছ মানে ৰঙেৰে উপচি পৰক আৰু দেই সকলোলৈকে শুভেচ্ছা থাকিল আমাৰ চেনেলটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব সেইটো কৰি দিব বাকী ভাগৰ মোৰ লাগি গৈছে দেই